নমস্কাৰ। চাওকচোন ৰাইজ, আমি বিলাহীবোৰ কেনেকৈ দমে দমে ছিঙি ৰাখিবলগীয়া হৈছে। এইবাৰতো জানে আপোনালোকে চব্জিৰ কেনেকুৱা দাম, মানে একো চব্জিৰে দাম নাই। আমি মাত্ৰ আধা বিঘা মাটিত বিলাহী লগাইছিলোঁ, সেইখিনি বিক্ৰী কৰিবলৈকে আমি বজাৰ পোৱা নাই। আমাৰ ইয়াত পাইকাৰী মূল্য কিলো 6ৰ পৰা 7 টকা পোৱা যায়। আৰু নতুনকৈ দিয়া আধা বিঘা মাটিত আমাৰ এতিয়াহে ফল আহিব ধৰিছে। নাজানো বাৰু সেইখিনি কি অৱস্থা হয়। প্ৰথমে দিয়াখিনিয়ে আমি এতিয়ালৈকে ছিঙি শেষ কৰিব পৰা নাই। চাওক, অকলে ছিঙিব নোৱাৰোঁ। গাঁৱৰে 3জনী ভতিজা বোৱাৰীকে লৈ আহিলোঁ, সিহঁতকো ছিঙিব দিলোঁ। কি কৰিম, উপায় নাই। দাম নহ'লেওতো বিক্ৰী কৰিবই লাগিব, নহ'লে সাঁচিও ৰাখিব নোৱাৰোঁ, নিছিঙিলেও থাকিব নোৱাৰোঁ। এনেকুৱা মানে পানীত হাঁহ নচৰা অৱস্থা হৈছে এইবাৰ। তথাপি হতাশ হোৱা নাই। জীৱন যুঁজৰ সংগ্ৰাম আগুৱাই যাবই লাগিব, যিহেতু কৃষিয়েই আমাৰ জীৱন। আৰু এটা অসুবিধা হয় আমাৰ, মানে কি, ৰাস্তাৰ পৰা পাচলি বাৰীখন অলপ দূৰ হয়, সেইটো কাৰণে এনেকৈ কষ্ট কৰি ৰাস্তাত উঠাবলগীয়া হয়। এইদৰে গোটেইকেইজনে লগ লাগি আমি ৰাস্তাত আনি জমা কৰিলোঁ। ইটো সিটো চিঙোতে আন্ধাৰে হ'ল। আমাৰ ইয়াত অকল বিলাহী নহয়, মানে কেপচিকাম, বেঙেনা, বহুত কেইবিধ বস্তু আছে। টমটম এখন আহিব দিছিলোঁ, এতিয়ালৈকে আহি পোৱা নাই। আহিছে বাৰু টমটমখন। আমি এতিয়া সকলোবিলাক বস্তু টমটমত বজাই কৰিলোঁ। এতিয়া ঘৰলৈ লৈ যাম। অহাকালি ৰাতিপুৱা বজাৰত লৈ যাব লাগিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকৰ তাত কেনেকুৱা দাম, সকলো কথা জনাই কমেণ্ট এটা নিশ্চয় কৰিব। পিছৰ ভিডিঅ'ত লগ পাম। ধন্যবাদ।